Hello বন্ধুবৰ্গসকল, welcome again to the next video of my YouTube channel. আজি মই লৈ আনিছো কেইটামান বুদ্ধি আৰু হাস্যকৰ প্ৰশ্ন যিকেইটাই আপোনাক ভাবিবলৈ আৰু ভাবিবলৈ বাধ্য কৰিব। তেনেহলে বেছি পলম নকৰি বলক শ্ৰী গণেশ বুলি কৈ ভিডিঅ'টো আৰম্ভ কৰা যাওক। তেনেহলে প্ৰথম প্ৰশ্নটো ভালদৰে শুনিব। ধৰি লওক আপোনালোকৰ ঘৰত এটা খানাৰ আয়োজন কৰিছে, কিন্তু খানাত আপুনি খোৱাতকৈ বেছি মানুহ আহিব আৰু খাদ্য কম পৰিল। আপুনি বজাৰ গৈ বস্তু আনি বনাবলৈ হাতত সোমালে। তেনে অৱস্থাত আপুনি কি কৰিলে সকলোৱে ভালকে খাব পাৰিব? উত্তৰটো তেনেই চিম্পল। আপুনি খানাত জ্বলা বেছি দিব লাগিব। নেক্সট কুৱেশ্যনটো অলপ ট্ৰিকি কুৱেশ্যন, চ' ভালদৰে শুনিব। কিছুমান মাহ 21 দিনীয়া থাকে আৰু কিছুমান 30 দিনীয়া। তেনেহ'লে 28 দিনীয়া মাহ কেইটা থাকিব? দিনীয়া মাহ 12টাই থাকে, কাৰণ সকলো মাহতে 28 নম্বৰ দিনটো থাকেই। থাৰ্ড নম্বৰ কুৱেশ্যনটো হ'ল, কি বস্তু ডুবিলে কোনেও বচাব নাযায়? উত্তৰটো তেনেই সাধাৰণ। উত্তৰটো হ'ল সূৰ্য। সূৰ্য ডুবিলে কোনেও তাক বচাব নাযায়। ভিডিঅ'টো যদি ভাল লাগিছে তেনেহ'লে চেনেলটোত থকা ছাবস্ক্ৰাইবাৰ নামৰ মন্দিৰটোত সেৱা অলপ ল'ব আৰু লগতে টিলিঙাটো বজাই দিব। এজনী মেকুৰী 3টা পোৱালি, যাৰ নাম ফেব্ৰুৱাৰী, মাৰ্চ আৰু এপ্ৰিল। তেনেহ'লে মেকুৰীজনীৰ নাম কি? আপোনালোকে পাৰিলেনে? মেকুৰীজনীৰ নাম হ'ল কি? কিয়নো মই এইটো প্ৰশ্ন সোধা নাছিলোঁ, বিকজ মই এই কুৱেশ্যনটোৰ শেষত কুৱেশ্যন মাৰ্ক দিয়াই নাছিলোঁ। এনে ঠগ খালেনে আপোনালোকে? তেনেহ'লে আজিৰ শেষৰ কুৱেশ্যনটো হ'ল, এনেকুৱা এটা বস্তুৰ নাম ক'ব লাগে যিটো আপোনাৰ হয় কিন্তু আপোনাতকৈ বেছি বেলেগেহে ইউজ কৰে। এনচাৰটো হ'ল আপোনাৰ নামটো, কিয়নো আপোনাতকৈ বেছি বেলেগেহে ইউজ কৰে। হ'লে আজিলৈ ইমানতে এৰিলোঁ, কিন্তু শেষত আপোনালোকৰ কাৰণে থকা কুৱেশ্যনটো হ'ল, এনেকুৱা কি বস্তু যিটো বছৰত এবাৰ আহে কিন্তু সপ্তাহত দুবাৰ আহে? কৰিলোঁ এই কুৱেশ্যনটোৰ এনচাৰ আপোনালোকে নিশ্চয় কমেণ্ট কৰি জনাব। তেনেহ'লে এই কুৱেশ্যনটো আপোনালোকে এৰিয়ে মই এই ভিডিঅ'টোৰ পৰা বিদায় মাগিলোঁ। ধন্যবাদ।